হেল্ল' এভৰিৱান, মোৰ নটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি যিহেতু দুমাহী হয়, আজি বনোৱা ভাত আঞ্জাবিলাক কালি খাব মাঘৰ 1 তাৰিখে। আৰু আপোনালোকৰ ফালে মাঘী বন্তা কোনদিনে খায় তে কমেণ্ট কৰি জনাই দিব। এইফালে আকৌ এনেকৈ বস্তুবোৰ আনি থৈছোঁ, নহ'লে উঠি উঠি যাই থাকিব লাগে। তাৰপিছত এয়া আমিবোৰ এনেকৈ বহি লৈছোঁ, মায়ে বনোৱাত লাগি গ'ল। ইফালে মাহৰ দালি বনাইছে, হোৱাৰ পিছত আকৌ এয়া চব্জি বনাইছে। মই আকৌ কাষতে বহি আছোঁ গাইজ, কাৰণ বহুত ঠাণ্ডা পৰিছে, তো জুই পোৱাও আছে একেলগে। এইফালে আকৌ হেলাইচি বুলি কয় আমাৰ এইফালে, আপোনালোকৰ ফালে কি কয় বাৰু? এইটো শাক আকৌ বহুত তিতা লাগে, মই নাখাওঁ বাৰু, মাহঁতে খাই। এয়া মাছৰ মাথাৰে বনাইছে। আৰু আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ' ভাল পায় প্লিজ এটা কমেণ্ট কৰি জনাব, মই আনিবলৈ চেষ্টা কৰিম। আৰু মাঘৰ 1 তাৰিখে ক'ত ফুৰিবলৈ যাওঁ আপোনালোকলৈ ভ্লগ লৈ আহিম, তো চাব দেই। আৰু আমাৰ ইয়াৰ ৰাতিৰ সাজো ৰেডি হৈ গ'ল। সেয়া আকৌ ভাত খালোঁ এখন তামোল। আজি মিনি ব্লগটো ইমানখিনিয়ে আছিল, কেনে পালে জনাব। ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আহিছোঁ।